নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ জব এণ্ড অনলাইন আপডেট চেনেললৈ। অসম বন বিভাগত পুনৰ ভালেকেইটা পদ মুকলি হৈছে, যাৰ বাবে 8 পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ আৰু গ্ৰেজুৱেটসকলে এপ্লাই কৰিব পাৰিব। তো এই ভিডিঅ'টোত আমি অতি কম সময়ৰ ভিতৰতে এই ভেকেঞ্চিটোৰ বিষয়ে আলোচনা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো এইটোৱে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট। ইয়াতে ফৰেষ্টাৰ 1ৰ 5টাকৈ পদ মুকলি হৈছে, যাৰ বাবে গ্ৰেজুৱেট বিচাৰিছে। আৰু ফৰেষ্ট গাৰ্ডৰ 10টাকৈ পদ মুকলি হৈছে, যাৰ বাবে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। জুনিয়ৰ এছিষ্টেণ্টৰ 3টাকৈ পদ মুকলি হৈছে, যাৰ বাবে গ্ৰেজুৱেট বিচাৰিছে। আৰু অফিচ পিয়নৰ বাবে আপোনালোকে মাত্ৰ 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। আৰু চকীদাৰৰ বাবেও মাত্ৰ 8 পাছেই বিচাৰিছে। ইয়াতে বয়সৰ সময়সীমাত দিছে, আপোনালোকে 18 বছৰ পৰা 40 বছৰ পৰ্যন্ত এপ্লাই কৰিব পাৰিব। SC ST ৰ 5 বছৰ এজ ৰিলেক্সন আছে। আৰু OBC MOBC ৰ বাবে 3 বছৰ আছে। আৰু এক্স ছাৰ্ভিচমেনৰ বাবে 2 বছৰ আছে। আৰু PWD কেণ্ডিডেটসকলৰ বাবে 10 বছৰ এজ ৰিলেক্সন আছে। আৰু ইয়াতে পে' বেণ্ডটো দিছে, যি হ'ল গ্ৰেড 3 পোষ্ট। সেইখিনি পোষ্টত 14,000 বা 60,500 টকা পাব। আৰু যিখিনি গ্ৰেড 4 পোষ্ট সেইখিনি 12,000 বা 52,000 টকা পৰ্যন্ত পাব। ইয়াতে চিলেকশ্যন প্ৰচিডিউৰখিনি দিছে। ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ডৰ বাবে ৰিটেন টেষ্ট এটা প্ৰথমে পাতিব, য'ত 2 ঘণ্টাকৈ সময় দিয়া হ'ব। আৰু সেইখিনি পাছ কৰাৰ পিছত আপোনালোকৰ এটা ফিজিকেল ফিটনেছ টেষ্ট হ'ব। আৰু তাৰপিছত এটা অৰেল টেষ্ট হ'ব। আৰু জুনিয়ৰ এছিষ্টেণ্টৰ এটা প্ৰথম ৰিটেন টেষ্ট হ'ব, ইয়াৰ 2 ঘণ্টা থাকিব সময়টো। আৰু তাৰপিছত এটা কম্পিউটাৰ টেষ্ট হ'ব। পিয়ন চকীদাৰৰ বাবে মাত্ৰ অৰেল টেষ্ট হ'ব। আৰু ইয়াৰ বাবে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম অফলাইন এপ্লাই কৰিবৰ বাবে ফৰ্মখন, তাত গৈ আপোনালোকে ডাউনলোড কৰি অফলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 21 ছেপ্টেম্বৰ। আৰু আপোনালোকে অফলাইন এপ্লাই কৰি এই এড্ৰেছটোত দিবগৈ লাগিব, ফৰেষ্ট ডিভিজন ৱেষ্ট হাফলং। এই এড্ৰেছত আপোনালোকে দিবগৈ লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে কোনো ধৰণৰ ফি পে'মেণ্ট কৰিব নালাগে। তো ইমানখিনি আছিলে এই ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব সকলোলৈকে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।